নমস্কাৰ প্ৰিয় দৰ্শক, নুপুৰ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই বাৰ্থডে ভিডিঅ' দিছোঁ আৰু ভিডিঅ'ত মই পায়সৰ ৰেচিপি শ্বেয়াৰ কৰিছোঁ, গতিকে চাই থাকিবচোন ভিডিঅ'টো শেষলৈ। প্ৰথমতে 3 খিলা তেজপাত লৈছোঁ, এমুঠিমান কিচমিচ আৰু এমুঠিমান কাজু। আৰু চাহ খোৱা কাপেৰে চেনি 2 কাপ, কনডেন্স মিল্ক, ঘি আৰু গাখীৰ। প্ৰথমতে মই চচপেনত গাখীৰখিনি গৰম কৰি ল'ম। আৰু আনফালে এচামুচ ঘি দিছোঁ কেৰাহীত। এতিয়া মই কাজুখিনি গল্ডেন হোৱালৈকে ফ্ৰাই কৰি ল'ম। খিনি অকল গল্ডেন কালাৰ হোৱালৈকে ভাজি ল'লে হ'ব, বৰ বেছি ক'লা কৰিলে খাবলৈ বেয়া লাগিব। হৈ গ'ল, ধুনীয়া কালাৰ হৈ গ'ল। এতিয়া মই এইখিনি টুকি ল'ম আৰু যিকণ ঘি বাচি থাকিলে সেইখিনিতে মই খিচমিচখিনিও ভাজি ল'ম। খিচমিচখিনি হৈ গ'ল ফ্ৰাই কৰি লোৱা।
মাজে মাজে গাখীৰখিনি মই লৰাই আছোঁ। আৰু ঘিউত মই এতিয়া 3 চামুচ চেনি দিছোঁ। চেনিখিনি গলি যোৱালৈকে লৰাই থাকিম। গাখীৰখিনি লৰাই আছোঁ মাজে মাজে। এতিয়া মই চেনিতে মই এতিয়া চাউলখিনি ভাজি ল'ম। চাউলখিনি বৰ বেছি ভাজিব নালাগে, মাত্ৰ কালাৰটো উঠালৈকে ভাজিলে হ'ব। ঘিউত ভাজিলে কালাৰটো বহুত ধুনীয়া হয় আৰু খাবলৈও টেষ্টি হয়। আপোনালোকে এনেদৰে বনাই খাবচোন। লগতে তেজপাত কেইটা দিলোঁ। চাউলখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে গাখীৰখিনি ঢালি দিম। এতিয়া লৰাই থাকিব, চাব যাতে লাগি নধৰে। আৰু যদি বেছি ডাঠ হোৱা যেন লাগে তেনেহ'লে পানী অকণমান দিব পাৰে। মই পানী অকণমান ব্যৱহাৰ কৰিছোঁ বাৰু। চেনি অকণ দিছোঁ, আকৌ লৰাই দিছোঁ। দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে ঘিউত ভাজি লোৱাৰ কাৰণে। আৰু অলপ চেনি দি আকৌ লৰাই দিছোঁ। খুবেই সহজ বনাবলৈ। আৰু যদি ভিডিঅ'টো চাই ভাল লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এতিয়া মই কণ্ডেন্স মিল্ক দিলোঁ আৰু আকৌ লৰাই দিলোঁ। আৰু অকণমান ইলাচি দি আকৌ লৰাই দিলোঁ। আৰু আমাৰ পায়স ৰেডি। ওপৰত মই এতিয়া ড্ৰাই ফ্ৰুটছখিনিয়ে গাৰ্নিছ কৰি দিছোঁ। আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।